চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ কামৰূপ জিলাত অৱস্থিত গুৱাহাটীতে থকা ৰাণী চাপৰি মা মনসা মন্দিৰলৈ। তাত তিনিদিনীয়া কাৰ্যসূচীৰে পূজা চলি আছে আৰু মেইন মন্দিৰটো আগৰ পৰাই তাত আছে আৰু তেওঁলোকে পুনৰ নিৰ্মাণ কৰিছে মন্দিৰভাগ আৰু তাৰে কৰি তেওঁলোকে মন্দিৰটো আজি স্থাপন কৰিব আৰু সেইবাবে বহুতো মানুহ তালৈ গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীদেৱো তালৈ আহিছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠানো তাত হ'ব আৰু আজি মই তালৈ যাবলৈ ওলাইছোঁ। আপোনালোকক তাৰে অকণমান ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আৰু কাক কাক লগ পালোঁ, কেনেদৰে মই আজিৰ দিনটো পালন কৰিলোঁ মন্দিৰত অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। আমি গৈ আছোঁ এতিয়া জালুকবাৰীৰ পৰা ধাৰাপুৰলৈ এই বাছত। এই বাছখন হৈছে নতুনকৈ দিয়া চৰকাৰৰ পৰা গ্ৰীণ কালাৰৰ বাছখন যে এইখনত মা মই আৰু মোৰ ল'ৰা গৈ আছোঁ। বাছখনত উঠি খুব ভাল লাগিলে আৰু এতিয়া গৈ আছোঁ ধাৰাপুৰৰ পৰা গড়লৈ বুলি বেটাৰী গাড়ীত আৰু এয়া মোৰ মামাৰ ছোৱালী, তাইকো লৈ ল'লোঁ আমি আৰু এতিয়া আমি আহি পাই গ'লোঁ মন্দিৰ আৰু সন্মুখত এনেদৰে ধূপ চাকি ফুল চব ল'ব পৰা দোকানবোৰ আছে। ময়ো ধূপ চাকি অকণমান লৈ এনেদৰে মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। আৰু এইখিনি ঠাইত ধূপ চাকি জ্বলাবলৈ দিয়া হৈছে। ময়ো ভালদৰে জ্বলাই ল'লোঁ আৰু এই বস্তুটো লক্ষ্য কৰকচোন, লাইটৰ ডিজাইনটো কিমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ সজাইছে মন্দিৰটো। আৰু এতিয়া আমি এনেদৰে শাৰী পাতি ৰৈ আছোঁ মাৰ দৰ্শন হ'বলৈ। বহুত দীঘল লাইন, ময়ো ইয়াতে শাৰী পাতি ৰৈছোঁ। এখনৰ আজি দ্বিতীয় দিন, মই দ্বিতীয় দিনত আহিছোঁ, হ'লেও মানুহ বহুতখিনি আছে আৰু এনেদৰে শাৰী পাতি ৰৈ ৰৈ অৱশেষত মাৰ ওচৰ পালোঁগৈ। এনেদৰে আমি ভিতৰত গৈ দৰ্শন হৈ ল'লোঁ আৰু মন্দিৰটো খুব ধুনীয়া হৈছে দেখিবলৈ, খুব ভাল লগা হৈছে। আগৰটো এনেকুৱাই আছিলে, আজি মাৰ মণিকূটৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। মায়ে যেন সকলোকে ভালে কুশলে ৰাখে। আৰু আমি আহিলোঁ এতিয়া চাহ খাবলৈ বুলি। ৰঙা চাহ, নিমকি, কল এনেদৰে চাহ দিছিলে, আমিও খাই ল'লোঁ আৰু এতিয়া অকণমান দেৰি এনেদৰে বহি লৈছোঁ কাৰণ মাহীহঁতো আহিব আছে। মাহী আৰু মাহীৰ ছোৱালী ভণ্টি আহিবলৈ আছে, ৰখি আছোঁ সিহঁতৰ বাবে অকণমান দেৰি। আৰু এয়া সাংস্কৃতিক অনুষ্ঠানৰ বাবে মঞ্চখন খুব ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে। এইফালে আছিলে পুৰণি মাৰ মণিকূটটো আৰু এতিয়া দুৱাৰখন বন্ধ কৰি থৈছে এনেদৰে আৰু এগছি চাকি জ্বলাই মাৰ চৰণত নতুন মণিকূটত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে আজি। এইখিনি আছিলে ঠাইখিনি আৰু সন্মুখৰ ভাগত এনেদৰে মন্দিৰ এটা বনোৱা হৈছে নতুনকৈ। গৰুকেইটা চাওকচোন, দেখিবলৈ একদম সঁচা যেন লাগিছে আৰু কাষত এটা পুখুৰীও আছে। পুখুৰীটোত কাছ আছে, ডাঙৰ ডাঙৰ আছে। মই কিন্তু ডাঙৰকেইটা দেখা নাপালোঁ, আপোনালোকক দেখাই দিছোঁ। এই সৰু সৰু সেইকেইটা ধৰিবলৈ পাৰিছে নে নাই নাজানো বাৰু আপোনালোকে। আৰু ইয়াৰ পৰা গোটেই এলেকাটো ধুনীয়াকৈ দেখা পায়। এয়া চাওকচোন কিমান ধুনীয়া দেখি ইয়াৰ পৰা। আৰু এইটো হৈছে মেইন মন্দিৰটো আৰু নতুনকৈ বনোৱা প্ৰাণ প্ৰতিষ্ঠা কৰা মন্দিৰটো হৈছে এইটো। আৰু ইয়াতে এনেদৰে খোৱা পানীৰো যোগান ধৰি আছে। আৰু এতিয়া আহি গ'লোঁ অকণমান মেলাৰ ফালে। বহি বহি আমনি লগা বাবে অকণমান মেলাখন চাওঁ বুলি আহিলোঁ। চাওকচোন কিমান ধৰণৰ বস্তু ওলাইছে ইয়াত। মাহীহঁতো আহি গ'ল, সিহঁতকো লগত লৈ মেলাৰ ফালে আহিছোঁ এতিয়া। সৰু বাচ্ছাৰ খেলনা বস্তুৰ পৰা আদি কৰি খোৱা বস্তুলৈকে বহুত কিবা কিবি আছে। আৰু এতিয়া আহিছোঁ ভাগ্য পৰীক্ষা খেললৈ বুলি। 10 টকাত 10টা কণী, 20 টকাত মুৰ্গী, এনেকুৱা বোলে কিবা কিবি আছে। মাহীৰ ছোৱালীজনী সেয়া মোৰ ভণ্টি বুলি আহিলে খেলি খেলি। খেলখনত একো নাপায়। এতিয়া আহিলোঁ বাচ্ছাৰ খেলনা ফালে। মোৰ ল'ৰাক আনিছোঁ যিহেতু সিটো এইবোৰত নোথোৱাকৈ নাথাকে, গতিকে এবাৰ তাক উঠাই দিলোঁ। সি খুব ভাল পালে খেলি। আৰু
এটা বস্তু চাবচোন, ইমান ভাল লাগিছে। সেই সৰু পোৱালীজনীয়ে মোৰ ল'ৰাক দেখি উঠিবলৈ গ'ল, কিন্তু উঠিবলৈ পৰা নাই, কান্দি আছিলে। মোৰ ল'ৰাই উঠাই লৈ গ'ল তাক তেনেদৰে। উঠি গৈ এতিয়া নামি আহিবলৈ নোৱাৰে। সি নিজে নিজে নামি আহি গ'ল, কিন্তু তাই ৰৈ গ'ল। আকৌ তাইক আনিবলৈ সি ওপৰলৈ গৈছে আৰু এতিয়া তাইক নমাই আনিছে। ইমান যে জমনি হৈছে এইখিনি সময়। এতিয়া মন্দিৰৰ প্ৰাংগণত আহিছে এয়া গজৰাজ। হাতীটো বৰ মৰম লগা আছিলে। চব মানুহে তাৰ ওচৰত গৈ এনেদৰে লাৰিছে, সেৱা জনাইছে। ময়ো গ'লো এবাৰ, কিন্তু মোৰ ভয় লাগে দেই ওচৰলৈ যাবলৈ, তথাপি গৈছোঁ। আৰু মন্দিৰৰ প্ৰাংগণত বাবাৰ মূৰ্তি এটাও আছে এনেদৰে তাণ্ডৱ নৃত্য কৰি থকা। আৰু ইয়াতে এনেদৰে লিখা আছে মা মনসা দেৱী বুলি। আৰু ইয়াত ৰাতি হ'লে চাকি জ্বলাই খুব ধুনীয়া লাগে দেখিবলৈ। আৰু গোটেই এলেকাটোতে ধুনীয়াকৈ লাইট জ্বলোৱা আছে, ৰাতি হ'লে দেখিবলৈ আৰু ভাল লাগে। আৰু এইখন হৈছে প্ৰথম দিনাখন শোভাযাত্ৰাত ওলোৱা গাড়ীত বনোৱা এনেদৰে খুব সুন্দৰ লাগিছে। আৰু এতিয়া ভোগ খাবলৈ আহিছোঁ। এনেদৰে আমি শাৰী পাতি ৰৈছোঁ। ইমান মানুহ হৈছে ভোগ খাবলৈ, চাওকচোন, তথাপি ৰৈছোঁ, ভাগৰো লাগিছে। ঠেলা হেঁচাৰ মাজেৰে ৰখি ৰখি অৱশেষত গৈ পালোঁ আমি ভোগ খোৱা ঠাইলৈ। আৰু এইটো এটা বিয়া ভৱন আছিলে। বিয়া ভৱনটো এতিয়া বন্ধ কৰিছে, কাৰণ পূজাৰীজনক মায়ে সপোন দেখুৱাইছিলে ইয়াত বিবাহ ভৱনটো বন্ধ কৰিবলৈ। আৰু সেইবাবে আজি মাৰ মন্দিৰটো নতুনকৈ প্ৰতিষ্ঠা কৰি মণিকূটটো প্ৰাণ প্ৰতিষ্ঠা দিলে। এইখিনি কথা মই শুনিবলৈ পাইছিলোঁ এনেদৰে। তাইও ভিডিঅ' কৰাত ব্যস্ত। খিচিৰিখিনি খুব টেষ্টি আছিলে। আমি খাই লৈ এনেদৰে ওলাই আহিলোঁ। আৰু চাওকচোন এতিয়া কিমান মানুহ ৰখি আছে এনেদৰে খাবলৈ। আমি ওলাই অহাৰ পাছত আকৌ ইমানবোৰ মানুহ আছে। ঠেলা হেঁচাৰ মাজেৰে গৈ কেঁচা ভোগকণো লৈ ল'লোঁ অকণমান। ইমান টেষ্টি হৈছিলে এই ভোগখিনি। গাখীৰ, কল, চাউলৰ গুড়ি আৰু বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছেৰে বনোৱা হৈছিল এইখিনি। আৰু এইটো এটা চিকিৎসা কেন্দ্ৰও ৰখা হৈছে মানুহবোৰৰ বাবে। আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ ঘৰলৈ বুলি। আৰু মামাৰ ছোৱালীজনী এয়া তাইক আধাতে নমাই দিলোঁ। তাইৰ ঘৰৰ ওচৰতে, যিহেতু মন্দিৰৰ ওচৰতে, এনেদৰে থৈ আমি গোটেইকেইটাই ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। আমি পূজাৰ পৰা আহি পাই গ'লোঁ ঘৰ, আৰু আহি পোৱালে গধূলিয়ে হৈ গ'ল। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। পুনৰ আকৌ এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ এৰিছোঁ।